सत्संग होगा वाणी पर। वाणी बाबा, बच्चे का नाम बाबा। बच्चे का नाम वाह क्या नाम है बाबा। हो गया जाओ। रस्तोगी Yes, miss. रस्तोगी बॉल लेके आगे बढ़ रहे हैं, लेकिन ये क्या रस्तोगी रुक गए। कुछ सोच रहे हैं। आज मेरे कुकू की शादी है, आज कुकू की शादी है। बाय। जी कुछ नहीं। এহাল দম্পতিৰ এটা সন্তান জন্ম হ'ল আৰু সেই সন্তানটো তেওঁলোকে এজন বাবাৰ ওচৰলৈ লৈ গ'ল, কাৰণ সেই সন্তানটো এটা নাম থ'বলগীয়া হ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়তে আকৌ আমাৰ বাবাৰ কাহ আহি গ'ল। বাবাৰ কাষত থকা সেই চামচাটোৱে সেই পোৱালিটোৰ নামেই চালা উহু বুলি ভাবি গ'ল। হালাজনা মূৰ্খ মামৰে ধৰা বাবা, গোটেই ল'ৰাটোৰ জীৱনটোতো ধ্বংস কৰি দিলি। এতিয়া চালা স্কুল কলেজ সকলোতে তাক কেৱল উহু বুলি কৈ আমনি কৰিবলৈ আৰম্ভ কৰি দিলে। ভেচেৰাটোৰ এদিন বিয়াৰ বয়স হৈ গ'ল আৰু তাৰ বিয়াটো চালা তাৰ নামত এটা গানেই ওলাই গ'ল। आज मेरे कुकू की शादी है, आज कुकू की शादी है। जनता माफ नहीं करेगी। बाबा होता है जी बाबा। इसका नाम होगा ग्लाइकोडिन। उत्तम नाम बाबा। क्या नाम दिया है? ভাবি চালা কি আচৰিত বাবা বে এইটো। ইয়াৰ ওচৰত চালা কোনোবাই নিজৰ সন্তানৰ নাম ৰাখিবলৈ গ'লে ইয়াৰ কাহ আহি যায়। কিন্তু এই মানুহজনৰ মাথাটো ইমানে ফাষ্ট আছিলে যে বাবাৰ কাহ অহাৰ আগতে তেওঁক গ্লাইকোডিন খুৱাই দিয়ে। কিন্তু লাভ নহ'ল, আমাৰ বাবাই এবাৰ বেটাৰ নাম গ্লাইকোডিনে ৰাখি দিলে। এতিয়া আপোনালোকে চিন্তা কৰি চাওক যে এই মানুহজনে যদি বাবাজনক গ্লাইকোডিন নোখোৱালে হয় তেনেহ'লে পোৱালিটোৰ নাম কি থাকিলে হয়। আৰে বাবা এইটো কেনেকুৱা নাম আকৌ। এতিয়া হয়তো এই পোৱালিটোকো সকলোৱে স্কুল কলেজত মাতিলে হয়, ঐ ভাত খাই সম্পূৰ্ণ 3 মিনিটৰ এই মাথা চুবোৱা ভিডিঅ' ক্লিপটো চোৱাৰ পাছত আচলতে মই গম পালোঁ যে এইটো এটা গ্লাইকোডিনৰ এডভাৰটাইজ আছিলে। আৰে ভাই, এই এডভাৰটাইজটো গ্লাইকোডিনৰ লগত কেনেদৰে মিলিলে, ক'ৰ পৰা মিলিলে, কোনফালৰ পৰা মিলিলে মই হ'লে একো বুজিবই নোৱাৰিলোঁ। কিন্তু এটা কথা মই নিশ্চয় বুজি পালোঁ যে এই এডভাৰটাইজটো যোনে বনাইছিলে তাৰ মাথাত মাল বুলিবলৈ একোৱেই নাই। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু কোনে হুলস্থুল কৰি আছে? এইটো দেখোন আমাৰ মাষ্টৰ পিতেক বিগু নহয়নে? ইয়াক কি হ'ল আকৌ আজি? বিগু শুন, এই মানে হুলস্থুলটো অকণমান কমকৈ কোৱা না। এই মানে ভিডিঅ' এভাগ বনাই আছো নহয়, গম পাইছ নাই বাৰু? শুনো, এইটো অকণমান আঁতৰত চিঞৰগে যা। মই হুলস্থুল কৰোঁ যি কৰোঁ মোৰ কথা। তই কোন ক'বলৈ মোক? তই কোন মই সুধিছোঁ? তই মোক চিঞৰিবই কি দৰা? মই হুলস্থুল কৰিছোঁ, মই যি কৈছোঁ মোৰ দোকান, মই নিজৰ কাৰণে কৈছোঁ, মোৰ কাৰণে তই কোনো লাভ নাই। মই নৰেন্দ্ৰ মোদীৰ কথা মই নুশুনো। গাইজ দেখিছে কি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে। এই পৰিৱেশত আচলতে মই কেনেদৰে ভিডিঅ' বনাম তাকেই চিন্তা কৰি আজি মোৰ মাথাৰ কি বুলি ক'ম আৰু আপোনালোকক। শুন, কেলে চিঞৰি ফুৰিছ? তই ঘটি ভিডিঅ' বনাইছো, তই ঘেন্টা মিষ্টাৰ ৰাজা। তই প্ৰণৱ জ্যোতি ৰায় জুবিনৰ ওপৰত ৰচ কৰিছে, তই তাৰ ওপৰত কিবা এটা ক'ব পাৰিছ নাই? মই সুধিছোঁ তই তাৰ ওপৰত কিবা ক'ব পাৰিছ নাই? তই চালা বেলেগক কৈ নাই, এই জুবিন দাক ৰচ কৰিছে। মোৰ আজি ইয়াত গ'ল মাষ্টৰ পিতেক গ'ল। নাই মাষ্টৰ পিতেকে কি কৰিলে? চ' গাইজ আজি ভিডিঅ'টো বাছ ইমানে, কাৰণ মই আৰু ভিডিঅ' বনাব নোৱাৰোঁ আজি।
So guys, please বেয়া নাপাব যদি বাই ক্ষমা কৰিব আজি এটা বিশেষ কাৰণত আমাৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ সেইবাবে যিটি বেবেৰি বাং কৰি আপোনালোকলৈ এই অৰ্থহীন ভিডিঅ' ভাগ আগবঢ়ালোঁ আমি অহা কাইলৈ আপোনালোকৰ বাবে এটি সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিম বুলি কথা দিলোঁ